হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি নিউ দিল্লীত নম্বৰ দিন। ইয়াত থকা টুৰিষ্ট প্লেচ কিছুমানলৈ আমি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব আমি কোন কোন জেগালৈ যাম। আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগতে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিল্লীখন ফুৰাই আনো। গুৰগামৰ পৰা আমি আহি পাই গ'লোহি কুতুব মিনাৰ কাউণ্টাৰ। কুতুব মিনাৰ কাউণ্টাৰত তামাম ভিৰ। আজি বহুত মানুহ হৈছে, বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে, বহুত মানুহ হৈছে। সেইকাৰণে টিকেট লোৱাটো বহুত মুস্কিল হৈ যাব দেখিছোঁ। কিন্তু অনলাইন কাউণ্টাৰটো অলপ কম মানুহ দেখি অনলাইন টিকেট লোৱাটোৱে আমি নিৰ্ধাৰণ কৰিলোঁ। ব'লক এতিয়া অনলাইনত টিকেট লৈ পানি যাওঁ আমি কুতুব মিনাৰ। সোমাই দিলোঁ গেটত। কুতুব মিনাৰ বাউণ্ডেৰী। বহুত টুৰিষ্ট হৈছে, আগতেও হয় চাগে নাজানো, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। কুতুব মিনাৰ বাউণ্ডেৰীটো বহুত এটা ডাঙৰ এৰিয়া ঘূৰি আছে। আমি তিনিটা আহিছোঁ বৰ্তমান। কুতুব মিনাৰ কমপ্লেক্সৰ ভিতৰলৈ সোমাই সঁচাই বহুত ভাল লাগিছে। এটা কথা ভাল লাগে যে ইয়াৰ প্ৰতিটো কোণ বা প্ৰতিটো এংগুলৰ পৰা যদি আপুনি চাই, বহুত ধুনীয়া আৰু বহুত মৰম লগা ইউনিক কনষ্ট্ৰাকশ্যন দেখিবলৈ পোৱা যাব। কুতুব মিনাৰৰ কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰিছিল 1193ত কুতুবুদ্দিন আইবাকে। তাৰপাছত কুতুব মিনাৰ কমপ্লিট হ'বলৈ প্ৰায় 150মান বছৰ লাগিছিল। আপোনালোকে হিষ্ট্ৰী পঢ়িলে গম পাব তাৰপাছত কোন কোন মোগল সম্ৰাটৰ কুতুব মিনাৰ কমপ্লিট কৰিছিল। কমপ্লিট হোৱাৰ পাছতো বহুত প্ৰাকৃতিক দুৰ্যোগৰ ফলত কুতুব মিনাৰ ক্ষতিগ্ৰস্ত হৈছিল। তাৰপিছত ৰিপেয়াৰিং কৰিছিল, কোনে ৰিপেয়াৰিং কৰিছিল এইবিলাক হিষ্ট্ৰীত গম পাব। ইয়াত ধুনীয়াকৈ চব লিখা আছে। হাইট হৈছে ইয়াৰ 72.5 মিটাৰ্ছ, মানে 238 ফুট। আৰ্কিটেকচাৰেল ষ্টাইল হৈছে ইণ্ডো ইছলামিক আৰ্কিটেকচাৰেল ষ্টাইল। এতিয়া আমি কুতুব মিনাৰৰ পৰা বাউণ্ডেৰীৰ পৰা ওলাই আহিলোঁ। গৰমটো বেছি অলপ নাৰিকলৰ পানী খাই লৈছোঁ। তাৰপাছত যাম আমি ৰেড ফৰ্ট, লালকিল্লা। ভিডিঅ'টো আগলৈ চাই থাকিব। দিল্লীৰ ৰাজপথত এতিয়া আমি বেটেৰী ৰিক্সাত উঠি গৈছোঁ। বাহ মজা। বৰ্তমান আমি আহি এতিয়া ৰেড ফৰ্ট পালোহি। ৰেড ফৰ্টতো অসংখ্য মানুহ হৈছে আজি। আমি টিকেট লৈ এতিয়া ৰেড ফৰ্টৰ ভিতৰলৈ সোমাই আহিলোঁ। লালকিল্লাটো নিৰ্মাণ কৰিছিল শ্বাহজাহানে যেতিয়া মোগল সাম্ৰাজ্য আগ্ৰাৰ পৰা ৰাজধানী দিল্লীলৈ ট্ৰান্সফাৰ কৰিছিল। ৰেড ফৰ্টৰ সৰ্বোচ্চ উচ্চতা 108 ফুট। প্ৰায় ৰঙা ইটাৰ ব্যৱহাৰ কৰা হৈছে ইয়াত বনাওঁতে। ৰেড ফৰ্টৰ ভিতৰলৈ সোমাই আহিলে আপুনি এখন বজাৰ দেখিবলৈ হ'ব। বাপৰে, ৰেড ফৰ্টৰ ভিতৰতো বজাৰ। যদি আপোনালোকে কিবা কিবি কিনে লৈ ল'ব পাৰিব, কিন্তু মোৰ একো কিনাৰ ইচ্ছা নাই। অকল ৰেড ফৰ্টটো চাব আহিছোঁ। সেইকাৰণে ব'লক এতিয়া আমি ৰেড ফৰ্টৰ ভিতৰলৈ গৈ থাকোঁ। কি দেখা পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।